ভাৰতীয় ষ্টেট বেংকৰ হৈবৰগাঁও শাখাৰ পৰা এটিএম কাৰ্ড প্ৰতাৰকক গ্ৰেপ্তাৰ 4টা এটিএম কাৰ্ড আৰু এটা বেগ জব্দ হৈবৰগাঁও আৰক্ষীয়ে সোমবাৰে ভাৰতীয় ষ্টেট বেংকৰ হৈবৰগাঁও শাখাত নগাঁও থানাৰ 2876/21 নং গোচৰৰ তদন্ত কৰি চিচিটিভি কেমেৰাৰ ভিজুৱেলৰ ভিতৰত গোপন সূত্ৰৰ বম খেদি অভিযান চলাই এটিএম কাৰ্ড সালসলনি কৰা এগৰাকী প্ৰবঞ্চক মহিলাক হাতে লুটে ধৰা পেলায় মহিলাগৰাকীৰ পৰা 4খন এটিএম কাৰ্ড আৰু এটা বেগ জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীৰ দলটোৱে ধৃত মহিলাগৰাকীৰ ঘৰ মৰিগাঁও জিলাৰ লাহৰীঘাটত আৰু মহিলাগৰাকীৰ নাম কুলসুমা বেগম উল্লেখযোগ্য যে মহিলাগৰাকীয়ে বয়সস্থ লোকসকলক এটিএমৰ পৰা পইচা উলিওৱাত সহায় কৰাৰ চলেৰে এটিএম কাৰ্ড সালসলনি কৰি পিন নাম্বাৰটো ৰাখি লয় আৰু পৰৱৰ্তী সময়ত সেই এটিএম কাৰ্ডৰ সমস্ত টকা উঠাই লয় আজি বহুত দিনৰ পৰা মানে ইয়াতে এনেকুৱা হৈছিলে যে লোকৰ এটিএম এক্সচেঞ্জ কৰি কিনে তেওঁলোকৰ পইচা হৰলুকি কৰে আৰু সেই সন্দৰ্ভত আজি আমাৰ ইনফৰ্মেশ্যন আছিলে সেই ইনফৰ্মেশ্যনৰ ভিত্তিতে আজি বহুত পুৰণা এজনী লেডি লেডি ফষ্টাৰ হয় এটিএম স্ৱাপিং কৰে এইটো তেখেতে আমাৰ যিকোনো ভিক্টিমৰ এটিএম কাৰ্ডখনৰ পৰা মানে পইচা ওলাবলৈ হেল্প কৰিম বুলি কৈ কিনে তেওঁলোকৰ এটিএম কাৰ্ডখন এক্সচেঞ্জ কৰে লগতে পিনটো লৈ লয় আৰু তাৰপিছত পইচাটো ওলাই লয় তেনেকুৱা এটা কেছ আছিলে আমাৰ বহুত নৱেম্বৰত এটা কেছ এটা ৰেজিষ্টাৰ হৈছিলে আৰু আজি ইনফৰ্মেশ্যন পোৱাৰ ভিত্তিত আমি লেডি এগৰাকী তেওঁৰ নাম হ'ল আপোনাৰ অনসুমা বেগম তেওঁৰ একচুৱেল ঘৰ লাহৰীঘাট তেওঁ মানে ইয়াতে ঘূৰি ঘূৰি তেনেকুৱা ভিক্টিম বিচাৰে আৰু ভিক্টিমৰ পৰা পইচাটো ওলাই লয় আজি আমাৰ হৈবৰগাঁও ষ্টেট বেংক আছিলে তাতে আমি ট্ৰেপ কৰোঁ তেওঁক আমি কৰায়ত্ব কৰোঁ আৰু তেওঁলোক 3খন এটিএম বেলেগৰ তেওঁৰ নিজৰ নামত নহয় বেলেগৰ এটিএম হয় 3খন এটিএম উদ্ধাৰ কৰিছোঁ আৰু তেওঁ অলৰেডি আমাৰ আগৰ ভিডিঅ' ফুটেজত তেওঁৰ ফটোনি স্পষ্টকৈ আছিলে ভিডিঅ'টোত আহিছিলে আৰু সেইটো আমি আইডেণ্টিফাই কৰিছোঁ তেওঁৰ বেগটো সেইটো ছেম বেগে আজি তেওঁৰ লগতে আছিলে মই তাৰিখটো পাহৰিছোঁ আজি 2 মাহমান হ'ল নেকি জি নাৰ্ছিঙত মই মানে হেৰি এইটো এই এণ্ডস্কপি এটা কৰিবৰ কাৰণে আহিছিলোঁ তাৰপিছত তেওঁলোকে মোৰ নাম চাম ল'লে কিন্তু হোৱা নাছিল দেৰি হোৱাৰ কাৰণে মই 12টা বাজি গ'ল ৰাতিপুৱা একো নোখোৱাকৈ আহিছিলোঁ তাৰপিছত মই ইতিমধ্যে ইয়াত দিয়া পইচাবিলাক মোৰ পইচা চেছ হৈ গ'ল সেইকাৰণে বোলো পইচা কেইটামান উলিয়াই লওঁ বুলি সিপাৰে গৈ পেলাই মানে সেই এটিএমলৈ গ'লোগৈ এটিএমলৈ গৈ পেলাই তাৰপিছত দেখিলোঁ এটিএমটো বন্ধ নিচিনা নাই হেৰি নাই তাৰপিছত পিছপিনৰ পৰা মানুহগৰাকীয়ে এইবিলাক কৈছে নাই আছে আমি লৈছোঁ নহয় এনেকৈ আহক মই মই দিছোঁ যে দূৰলৈ আকৌ যোৱাতকৈ পইচা যেতিয়া নাই পাৰিলে উলিয়াই লওঁ গ'লোঁ তাৰপিছত আপুনি সোমাই দিয়কচোন এইটো তাৰ বোলো নাই তো একো নাই তাৰমানে নাই মই চাওঁচোন বুলি পেলাই তেওঁ আকৌ হেৰি কৰিলে তাৰমানে আপুনি নম্বৰটো মাৰক তাৰ নম্বৰটো ল'লোঁ তাৰপিছত মই নাই তেওঁ তাৰপিছতে আৰু কি কৰিলে মই কাৰ্ডখন ল'লোঁ কিন্তু কোন মুহূৰ্তত তেওঁ মানে কাৰ্ডখন সলালে ক'ব নোৱাৰোঁ মোৰ ভাৰ মজুমদাৰ কাৰ্ডখনৰ ঠাইত পিছত যে যতীন বৰা ওলাওঁ সেইটো নাজানো মই গৈ পেলাই আকৌ তেতিয়া আহি পেলাই তেওঁ 9,000 দুটা আৰু 2,000 এটা মানে 20,000 দিয়ালে সেইদিনাখন হেৰি দেৱালী নে কি আছিলে মানে অফিচবিলাক বন্ধ আছিলে মই তাত মানে কাম কৰি পেলাই আহোঁতে 2টামান বাজিল তেতিয়া আহি পেলাই দেখিছোঁ ইয়ালৈ আহিছোঁ তেতিয়া মই কাৰ্ডখন উলিয়াইছোঁ কাৰ্ডখন লৈ পেলাইতো মই এটা নাচাওঁ আৰু সোমোৱাৰ আগতহে কেনি সোমাবলৈ চাওঁ সভাৰাম মজুমদাৰ তাৰপিছতে আৰু এই ইয়াত দেখিছোঁ যতীন বৰা এখন কাৰ্ড মোৰ সভাৰাম মজুমদাৰ কাৰ্ডখন নাই তাৰপিছতে আৰু কি কৰিম আৰু ধুমাধুম মানে মই এছ বি আইত গৈ পেলাই মই এই কৰিছোঁ